ৰাতি 10টা বজাত দেখিছেনে ল'ৰাটোৱে অকণমান খেলি আছে। যিহেতু সিহঁতে খেলাৰ একেবাৰে সময় নাপায়, ৰাতিপুৱা 7:30 বজাত স্কুললৈ যায়, 3:30টাত আহি পায়। আহি অকণমান ৰেষ্ট লৈ আকৌ পঢ়া শুনা আৰম্ভ কৰিবলগীয়া হয়। গতিকে এইকণ সময় তাক মই এনেকৈ খেলিব দিছোঁ। সি নিজে দেখিছেনে চেষ্টা কৰিছে, সি চিন্তা কৰিব পাৰিছে যে এই গাড়ীখন কেনেকৈ ইফালৰ পৰা সিফালে যাব। এটা তলত টেমা দিছে, দি পেলাই সি গাড়ীখন চলাই নিয়াৰ চেষ্টা কৰিছে। এই ক্ষেত্ৰত তাৰ মানসিক বিকাশ যে অলপমান হ'লেও হৈছে তাৰ প্ৰমাণ পোৱা যায়। মই তাক কিন্তু গম দিয়া নাই যে মই যে ভিডিঅ' কৰিছোঁ। সি এনেদৰে চেষ্টা কৰিছে। মোবাইলটো হাতত তুলি দিলে হয়তো সি বহুত কিবা কিবি চাই থাকিলেহেঁতেন, তাৰ পৰা তাৰ ক্ষতি হ'লহেঁতেন। গতিকে মই মোবাইলৰ পৰা সদায় তাক আঁতৰাই ৰখাৰ চেষ্টা কৰোঁ আৰু যি খেলে খেলিবলৈ দিওঁ। ইয়াতে প্ৰমাণ পোৱা যায় যে অলপমান হ'লেও খেলিলে নিজৰ মানসিক শক্তি বা শাৰীৰিক শক্তি বৃদ্ধি পায়। গতিকে ল'ৰা ছোৱালীক মোবাইলৰ পৰা আঁতৰাই ৰাখি এনেধৰণে খেলিবলৈ দিব। ঘৰ দুৱাৰ অকণমান লেতেৰা হ'ব পাৰে, একো ডাঙৰ কথা নহয়, সেইখিনি আমি চাফ চিকুণ কৰিব পাৰিম। কিন্তু ল'ৰাটোৰ জীৱনটো নষ্ট হ'লে আমি কিন্তু তাক চাফ চিকুণ কৰিব নোৱাৰোঁ।